আপুনি ছিংগুল ডিজিটত আসন পাব, দৰ্শনৰ ওপৰত আসন নাপায়। বাহানা পাতে এইবিলাক কথা নাপাতি মই প্ৰমোদ বড়ো আপোনাৰ আয়ু 15 দিনা 20 দিনীয়া আজি 10 যদি 25 তাৰিখত নটিফিকেশ্যন ওলায় তেতিয়াহ'লে 15 দিন মাত্ৰ আছে। এইবিলাক কৈ লাভ নাই। প্ৰমোদ বড়ো এইবাৰ আপুনি কিবা কৰে মই নাজানো, মুঠতে সি ইয়াতো খান্দা হৈ আছে, খান্দিব জানে সি ভালকৈ, সি খান্দি থাকিব। 2020 চনত আপুনি ডিচেম্বৰৰ মাহত এলায়েন্সটো বিচাৰিছিলে। এইটো 2020ত আমি বিফেপ দলৰ পৰা আমি এটাই লেটাৰ লিখিছোঁ যে আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, যিহেতু আপচু মানে ইউপিপিএল মানে আপচু, ইয়াৰ লিডাৰটো আপচু হয়, সেইকাৰণে আমি আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি জনাইছিলোঁ যে আমি ৰিজনেল পাৰ্টি হিচাপে বিপিএফ আৰু ইউপিপিএল একেলগে চৰকাৰ বনাইলে ভাল। চিফ কোন হয় আপোনালোকৰ ইচ্ছা, মই যে চিফ হ'ব লাগে সেইটো নহয়, মই মুখেদিও কৈছিলোঁ, কিন্তু সিহঁতে মানা নাই। মোক এৰি পেলাই সেইফালে বিজেপি বা JSP বা কংগ্ৰেছক লৈ পেলাই ইহঁতে চৰকাৰ গঠন কৰিছে। মোক এৰি পেলাই মোক কোকৰাঝাৰত থৈ পেলাই ইহঁতে ৰাতি সেই লিলি হোটেলত যাই পেলাই চৰকাৰ বনাইছে। আজি ৰাইজে এইটো পাহৰি যোৱা নাই, আজি পাহৰি যোৱা নাই, মনত আছে এতিয়াও। আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি ৰিজনেল হিচাপে একেলগে চৰকাৰ বনোৱাটো বেছি ভাল হ'ব, ইয়াত নেশ্যনেল পাৰ্টি সোমাব দিব নালাগে, কথাটো মইহে কৈছোঁ আগত। এতিয়া আজি ইহঁতে বিজেপিৰ লগত বেয়া হৈছে, ইয়াৰ কাৰণে মোক লাগে এতিয়া ইমান ভাল চৰকাৰ চলাই আছে আজিৰ দিনতো বিজেপিৰ লগত, কিয় বেয়া হ'ব লাগে বিজেপি? আজিওতো মিত্ৰতা আছে, ইহঁতে একেলগে চৰকাৰ চলি আছে, দিছপুৰ BTC দিল্লী। আজি বিজেপিয়ে হয় মিত্ৰতা ভাঙা নাই, আজিও আছে। আজি বিজেপিয়ে হয় BTC নিৰ্বাচনত বেলেগকৈ খেলিম, এইটোহে কৈছে। ইয়াক কিয় মাথা নষ্ট হ'ব লাগে ইউপিপিএলে? ইয়াক কিয় মাথা নষ্ট হৈছে? আপোনালোকৰ চৰকাৰ দিছপুৰত আছে এতিয়াও, আপোনালোকৰ চৰকাৰ দিল্লীত আছে এতিয়াও। এই BTC নিৰ্বাচনতহে বেলেগকৈ খেলিম বুলি কৈছে বিজেপিয়ে। ইয়াত মাথাত কিয় লাগিছে? চৰকাৰটো ভাঙা নাই নহয়, আছে এতিয়াও। প্ৰমোদ বড়ো হতাশাত ভুগিছে নেকি? প্ৰমোদ বড়ো 0 হ'ব। হতাশাত মানে কি কয় মই নাজানো, মুঠতে প্ৰমোদ বড়ো একদম ধ্বংস 0। ছাৰ যোৱাকালি প্ৰমোদ বড়ো এটা কথা কৈছে যে আপোনাৰ বিটিআৰবাসীৰ প্ৰতি আপোনাৰ মৰম না দায়িত্ব নাই, কাৰণ আপুনি এছেম্বলিত এদিনো নগ'ল। এইবিলাক গ'ল 15 দিন মাত্ৰ আছে, এইবিলাক কথা কওঁ মাত্ৰ আছে। প্ৰমোদ বড়ো আয়ু 12 তাৰিখে তেওঁলোকে আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা, হা। আমি হ'ল বিপিএফ দলৰ নেতা, আমি হ'ল বিপিএফত আছোঁ। বিপিএফ দলৰ সকলো জাতি জনগোষ্ঠী আছে, অসমীয়াও আছোঁ, গাৰো ৰাভাও আছোঁ, মুছলিমো আছোঁ, বেংগলীও আছে, সকলো জাতি জনগোষ্ঠী মিলাই পেলাই বিপিএফ দল। এই আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা। এই আপচুৱে কেনেকৈ ক'ব পাৰে যে বিপিএফক 12 তাৰিখ ডেডলাইন? এইটো কিবা কথা হ'ল নেকি? এই বিপিএফে বড়ো জাতীয় ছাত্ৰ সংগঠন নহয়। বিপিএফে এটা পলিটিকেল পাৰ্টি, এই পলিটিকেল পাৰ্টিত সকলো জাতি জনগোষ্ঠী আছে। BPF long live! Agro Mohila Jindabad!